আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আচলতে চিকেন বইল বনাম, মানে চিকেন চুপ বুলিও ক'ব পাৰে। চিকেন বইল বুলি এইটো কাৰণে কোৱা নাই, কাৰণ ইয়াতে মই অকণমান বাটাৰ ইউজ কৰিছিলোঁ, সেইকাৰণে চিকেন বইল বুলিতো সম্পূৰ্ণকৈ ক'ব নোৱাৰোঁ, সেইকাৰণে চিকেন চুপ বুলিয়ে কৈছোঁ। অলপ দিন হৈ গ'ল যে বহুত মা মছলা খাই থকা হৈছিলে, মাংসও খাই থকা হৈছে। আজিও মাংস আনিলে, সেইকাৰণে ভাবিলোঁ যে ঘৰত সদায় মা মছলা খাই থকা যিহেতু হৈছেই, মাংসও ঘৰত আহিছে, আজি মা মছলা নোহোৱাকৈ এনেকৈ চিম্পলকৈ বনাওঁ। ইয়াতে এটা ব্লেণ্ডিং জাৰত মই পিঁয়াজ, নহৰু, আদা আৰু অকণমান ধনিয়া পাত দি পেলাই এইখিনি পিচি ল'ম। এতিয়া চিকেন লৈ লৈছোঁ, অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ চিকেনখিনি, আৰু কাৰণ কিয় মই এইখিনি প্ৰেছাৰ কুকাৰত দিম যে, সেইকাৰণে অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এতিয়া পিচি লোৱা পেষ্টখিনি দি দিম আৰু ভালকৈ মেৰিনেট কৰি পেলাই এঘণ্টামানৰ কাৰণে ৰাখি দিম। মই ইয়াতে নিমখ ব্যৱহাৰ কৰা নাই, কাৰণ অলৰেডি অকণমান পানী দি পেলাই পিচিছিলোঁ যে, ইয়াত পানী আছেই, নিমখ দি দিলে আৰু পানী ওলাই যাব নিমখটোৰ পৰা। এতিয়া প্ৰেছাৰ কুকাৰত অকণমান বাটাৰ দি দিছোঁ। আপোনালোকে যদি একদম বইল খাম বুলি ভাবিছে, তেনেহ'লে ডাইৰেক্ট আপোনালোকে মাংসখিনিও দি দিব পাৰে আৰু কম ষ্টিমত ভাজি থাকিব। ইয়াত মই মাংসখিনি দি পেলাই অকণমান সময় ভাজি থাকিম আৰু যোনখিনি পেষ্ট ৰৈ গৈছিলে সেইখিনিও ইয়াতে দি দিম। এতিয়া মই ভালদৰে গোটেইখিনি মিক্স কৰি দিম। আপোনালোকে মোক জনাবচোন দেই, যে এনেকৈ মা মছলা নোহোৱাকৈ আপোনালোকে খাই ভাল পায় নাই বাৰু। মোৰ পিছে ইমান এক্সপিৰিয়েঞ্চ নাই এনেকৈ বইল খোৱাৰ, তথাপিও আজি যে বনালোঁ বিৰাটেই খাই টেষ্ট লাগিলে। পেটটোৰ লগতে মনটো একদম শান্তি লাগি গ'ল। আৰু ইয়াতে মই অকণমান জালুকৰ গুড়া দি দিছোঁ আৰু ডালচেনি আৰু লং এটা দি দিছোঁ, কাৰণ লোকেল চিকেনৰ এটা গোন্ধ থাকে, সেই গোন্ধটো যাবলৈ মই ইয়াতে ডালচেনি আৰু লং গোটাকৈ দি দিছোঁ। ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধি দি দিছোঁ ৰঙৰ কাৰণে। অকণমান মই জলকীয়া গুড়াও দিম, কাৰণ ৰংটো অভ্যাস যিহেতু নাই আৰু মই বগা বগাকৈ চিকেন হৈ থাকিলে ভালো নাপাওঁ, সেইকাৰণে অকণমান জলকীয়া গুড়া দিম বুলি ভাবিছোঁ। এতিয়ালৈকে কিন্তু ভিডিঅ'টোত মই ডিচাইড কৰিব পৰা নাই দেই, দিওঁ নে নিদিওঁ। এই ভাবিছোঁ যে দিয়ে দিওঁ, অকণমান দিলে একো নহয়, ইমান দিনটো খায়ে আছোঁ মছলা, মা মছলা নিদিওঁ কৈ পেলাই চাওকচোন। লং নাই দিয়া, ডালচেনিও দিলোঁ, ইলাইচিও দিলোঁ আৰু এতিয়া জলকীয়া গুড়িও দিছোঁ। আপোনালোকে চাগে মোক ভিডিঅ'টো দেখি গালিহে পাৰিব বাৰু, যিয়ে নহওক খাই কিন্তু বিৰাটেই টেষ্টি লাগিছিল, সেইকাৰণে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াতে মই জোখমতে পানী দি পেলাই এতিয়া প্ৰেছাৰ কুকাৰত হুইচেল মাৰিবলৈ 4-5টা হুইচেল অহালৈকে ৰেডি হৈ যাব চিকেন চুপ। এই ব্ৰেডৰ লগতো খাই বিৰাটেই ভাল লাগে আৰু ভাতৰ লগতো বিৰাটেই টেষ্টি লাগিছিল। 4-5টা হুইচেল অহাৰ পাছতে এইখিনি মই ভাতৰ লগতে পৰিৱেশন কৰিম বাৰু। আজি ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। আৰু এটা কথা কওঁ, আপোনালোকে যদি এনেকুৱা ৰেচিপিয়ে নিজে জানে বা বনাই খাইছে, মোক কমেণ্ট ছেকশ্যনত লিখি দিবচোন, মই ট্ৰাই কৰিম। আৰু আজি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব। আজিলৈ আহিছোঁ, বাই।